আঞ্চলিকৰ পৰা যিসকল সেৱক সেৱিকা আহিছে চলিয়ে থাকিব বাকীসকলে হৰিনাম ধৰ্ম সেই অনুষ্ঠান ভাগি যাতে সফলভাৱে অনুষ্ঠিত হয় উত্তৰ পূব ভাৰতৰ পৰা অহা বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে যাতে কোনো ক্ষেত্ৰত কষ্ট নাপায় সকলোখিনি দিশ যাতে খুব সুন্দৰভাৱে পৰিচালিত হয় আপোনালোকৰ জৰিয়তে আপোনাৰ সেৱক সেৱিকাসকলৰ জৰিয়তে যাতে আমাৰ এই অনুষ্ঠানভাগি সুন্দৰভাৱে পৰিচালিত হয় তাৰ বাবে আমি বিশেষভাৱে কিছুমান কথা পাতিব লগা আছে আমাৰ মাজত যথেষ্ট অভিজ্ঞ বাপসকল আছে বাপসকলে আপোনালোকক পৰামৰ্শ দিব আৰু আমাৰ বিভিন্ন দিশ আছে যান বাহন ভোজনালয় আমাৰ মানে কাৰণ ইমান টকা পইচা খৰচ কৰি ইমান কষ্ট কৰি এভাগ অনুষ্ঠান পাতিছোঁ যদি বেয়া পাই যাব লগা হয় অনুষ্ঠানভাগ পাতি জানো আমাৰ মনটো পিছত ভাল লাগি কৰিলে আমাৰ জানো মনটো ভাল লাগিব যোৰহাটীয়া হিচাপে গতিকে সেই কথাখিনি যাতে আমি নুশুনো আমি যাতে যোৰহাটৰ এটা ভাল নাম শুনো গুৰুজনাৰ নীতি আদৰ্শৰে আমি যাতে অনুষ্ঠান দিনা আমি বিদায় দিয়ালৈকে এই গোটেই পৰিৱেশটো পথাৰখনত বিভিন্ন জেগাত গাত গুটলি মানে বিভিন্ন এটা সাংঘাতিক পৰিৱেশ ইয়াতে হৈ যাব গতিকে এই পৰিৱেশটো আমি আগৰ নিচিনা কৰি যোৱালৈকে আমাৰ সেৱক সেৱিকাসকলৰ দায়িত্ব আৰু কৰ্তব্য বহুত আছে গতিকে এইখিনি আমি কেনেকৈ পালন কৰিম অনুষ্ঠান বা কেনেকৈ সৰ্বাংগ সুন্দৰ কৰিম প্ৰত্যেকটো ক্ষেত্ৰতে আমাক অৰ্পণ কৰা দায়িত্বসমূহ আমি কেনেকৈ নিষ্ঠা আৰু সততাৰে পালন কৰিম তাৰ বাবে আমাৰ বাপসকলে প্ৰত্যেকৰে নাম তালিকা নিশ্চয় সকলোৱে গ্ৰুপত পাইছে তথাপিতো আজি আপোনালোকক সকলোৱে দায়িত্বসমূহ দিব গতিকে দায়িত্ব যিসকলে দিব নেতৃত্ব যিসকলক দিব সকলোৱে কিন্তু নেতৃত্বক মান্যতা দিবই লাগিব দেই কোনোবা এজনে যদি নেতৃত্ব বা জ্যেষ্ঠজনে যদি কিবা এটা আজ্ঞা দিছে প্ৰত্যেকেই কিন্তু মানিব লাগিব আৰু যিসকলে দায়িত্ব যদি আজ্ঞাটো যদি পালন কৰিব নোৱাৰে যিসকলে কোনোবাই কিবা এটা কথা ক'লে যদি তেখেতে মানে পালন কৰা যদি তেখেতৰ অভ্যাস নাই তেতিয়াহ'লে মই আঞ্চলিক অধিনায়কসকলক সেৱা ধৰিছোঁ তেখেতসকলক আপোনাৰভাৱে ইয়াৰ পৰা যাবলৈ ক'ব পাৰিব যদি তেখেতসকলৰ ইচ্ছা হয় দেই ইয়াতে থাকিলে ইয়াৰ কিন্তু নীতি নিয়ম নিৰ্দেশাৱলী প্ৰত্যেকেই মানি চলিব লাগিব এইটো একদম খাটাং কথা যিসকলে বোলে মই কাৰো কথা শুনিব নাই নিজৰ মতে চলিম মোৰ যেতিয়া সোমাবলৈ মন যাব তেতিয়া সোমাম যেতিয়া ওলাবলৈ মন যাব তেতিয়া ওলাম তেনেকৈ নহ'ব ইয়াত যিটো টাইম দিব যিখিনি আমাৰ বাপসকলে বান্ধি দিব সেইখিনি কিন্তু প্ৰত্যেকে পালন কৰিব লাগিব আৰু যিসকলে পালন কৰিব নোৱাৰিম বুলি ভাবিছে আমাৰ এতিয়াও সময় আছে আপোনাৰভাৱে ইয়াৰ পৰা আঁতৰি গৈ বেলেগতো থাকিব পাৰিব বেলেগকেও সহায় কৰিব পাৰিব কিন্তু ইয়াত থাকিলে কিছুমান নীতি নিয়ম মানি চলিবই লাগিব গতিকে মূল উদ্দেশ্য হৈছে আমি অনুষ্ঠানভাগি সফল কৰা সকলোৱে মিলিজুলি আমি ককাই ভাই বাই ভনী নিচিনাকৈ প্ৰত্যেকেই ইজনে সিজনৰ সুহিত বান্ধৱ হিচাপে আমি কিন্তু অনুষ্ঠানভাগি সফল ৰূপায়ণ কৰাত আমি অৰিহণা যোগাবই লাগিব আৰু আমি যদি দুৰ্বল হৈ দিওঁ নহ'ব তেতিয়া মানে কোনো শক্তি নাই যদি সেৱা বাহিনী দুৰ্বল হৈ দিয়ে এনে শক্তি নাই যি শক্তিয়ে অধিৱেশন ভাগ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিব গতিকে আমাৰ ওপৰত কিন্তু দায়িত্ব অতি গধুৰ আমাৰ ওপৰত দায়িত্ব অতি গধুৰ গতিকে এই দায়িত্বখিনি আমি কেনেকৈ আগবাঢ়িম কেনেকৈ পালন কৰিম তাৰ ক্ষেত্ৰতে আজি সভাখন অনুষ্ঠিত কৰা হৈছে বাপসকল আছে আপোনালোকক ক'ব আপোনালোকে ধুনীয়াকৈ শুনি ভালকৈ শুনিব আৰু প্ৰত্যেকে কিন্তু পালন কৰিব সভাৰ মূল উদ্দেশ্য ইমানেই গতিকে মই উদ্দেশ্য ব্যাখ্যা ইমানতে আগবঢ়াই গা ধৰিছোঁ বাকী কিছুমান থাকি যোৱা বস্তুবিলাক নিজে নিজে ভোজনালয়টো নিয়ন্ত্ৰণ কৰাটো আমাৰ ডাঙৰ কৰ্তব্য কেন্দ্ৰীয় সেৱা বাহিনীয়ে প্ৰত্যেক জিলাকে দায়িত্ব দিছে কিন্তু তেওঁলোকে অন্য জিলাৰ পৰা অহা তেওঁলোকে সকলো কথা বুজি নাপাব পাৰে গতিকে কালিলৈ সকলোৱে গৈ ভোজনালয়টো এবাৰ ভালকৈ চাব কোনফালে সোমাব কোনফালে পুৰুষ সোমাব কোনফালে মহিলা সোমাব কোনফালে জ্যেষ্ঠ সোমাব কোনফালে সেৱা বাহিনী সোমাব কোনফালে কৰ্মী সোমাব যাতে কোনেও কাকো বেয়া ব্যৱহাৰ সভাত কৰিবলগীয়া নহয় বিশেষকৈ প্ৰৱেশ দুৱাৰকেইখন নিয়ন্ত্ৰণ কৰাটো জিলা সেৱা বাহিনীৰ কৰ্তব্য কিয় কৰ্তব্য জানেনে বেলেগ জিলাৰ পৰা যিসকল সেৱক সেৱিকা আহিব তেওঁলোকে আমাৰ জিলাৰ ভকতসকলক চিনি নাপায় বা সেৱক সেৱিকাসকলক চিনি নাপায় আমাৰ জিলাৰ যদি কেনেবাকৈ সভাপতি বাপজনে প্ৰৱেশ দুৱাৰত গৈ ৰৈ থাকিলে লাইন পাতি বোলে সোমাবলৈ নিদিলে বেলেগ জিলা শাখাই তেন্তে কিন্তু তেওঁলোকৰ বদনাম নহয় বদনামটো আমাৰ জিলাৰে হ'ব কি হ'ব জানেনে আমাৰ নিজৰ জিলাৰ বোলে সভাপতিজনক আমি সন্মান কৰিব নাজানো হ'ব আমি সেয়ে নিজৰ জিলাখনে প্ৰৱেশ দুৱাৰত থকাটো আটাইতকৈ প্ৰয়োজনীয় গতিকে যিসকলে আমাৰ যোৰহাট জিলা শাখাৰ বিষয়ববীয়াসকলক চিনিও নাপায় সেইসকলেও কাইলৈ অকণমান বিষয়ববীয়াসকলক চিনাকি হ'বলৈ যত্ন কৰিব তেওঁলোকক চিনি থ'ব সময়ত
আমাক কিন্তু এইবিলাকে বিপদত তেতিয়া নেপেলাব। মানে শিবিৰত থাকিবলৈ গাড়ীসমূহ কোনফালে সোমাব জানেনে? কোনেও নাজানে চাগে। কালিলৈ চাবগৈ যে ইয়াত ৰোৱনখন কোনফালে আছে। মূল পথেদি আকৌ কেতিয়াও গাড়ী সোমাই শিবিৰলৈ ভকত নাহে। ভকতসকল অহাৰ শিবিৰত থাকিবলৈ অহা পথটো বেলেগকৈ আছে, চাবগৈ। যদি তাত কেনেবাকৈ পুলিচ প্ৰশাসন থাকিব আৰু আমাৰ যিসকল যান বাহন নিয়ন্ত্ৰণ দিয়া তেওঁলোকো থাকিব। যদি গাড়ী খুব জাম হৈ যায়, গাড়ী যদি যান বাহন খুব নিয়ন্ত্ৰণ কৰিব নহয়, তেতিয়া গাড়ী ৰাস্তাৰ কাষতে ৰাখি দিব। ৰাখি দিয়াৰ লগে লগে কি হ'ব, তাৰ ভকতসকলে বেগ চেগসমূহ তাত নমাব লাগিব। থাকিবলৈ আহিলে কিমান সাৰ অঞ্জা মানে। গতিকে সেইবিলাক যিসকলে তাত আদৰণিত থাকিব, আদৰণি মানে অকল কৃষ্ণ কৈ থাকিলে নহ'ব, তেওঁলোকক আদৰণি কেনেকৈ জনাব লাগিব, আমি হাতে কামে লাগি তেওঁলোকৰ বয় বস্তুবোৰ কঢ়িয়াই অনাৰ দায়িত্ব কিন্তু আমাৰ সেৱক সেৱিকাসকলৰ দায়িত্ব। মুঠতে অধিৱেশনখন সৰ্বাংগ সুন্দৰ হ'বলৈ হ'লে ভকতসকলে কোনো কষ্ট নোপোৱাকৈ আমি তেওঁলোকক সেৱা আগবঢ়াব পাৰোঁ, সেইটোৱে আমাৰ দায়িত্ব। ভোজনালয়ৰ শিবিৰৰ ভকতসকলক আদৰণি, এইটো আমাৰ একদম ডাঙৰ কৰ্তব্য। মানে যদি কেনেবাকৈ কোনোবাই খাবলৈ নাপায়, 10টাত শুই ৰাতিপুৱা 8টাত উঠাৰ অভ্যাসটো ইয়াত এৰিব লাগিব। আমি 2 বজাত শুই 4টা বজাত আমি উঠাৰ অভ্যাসটো কৰিব লাগিব। 12 বজাত শুই 3টা বজাত উঠিব লাগিব, এনেকুৱা ধৰণৰ হ'ব। আৰু কেতিয়াবা খুব তাৎক্ষণিক কিছুমান আমি সিদ্ধান্ত ল'ম, সেই সিদ্ধান্তৰ কিন্তু সিদ্ধান্তটো কিন্তু আপোনালোকে মানিব লাগিব। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী নীতি নিৰ্দেশনাত আছে যে কেন্দ্ৰীয় নেতৃত্বৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা মানি চলিম। আৰু সেই মানি চলিম বুলিয়ে আপোনালোক ইয়ালৈ সেৱক সেৱিকা হৈ আহিছে। গতিকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ যিসকল নেতৃত্ব তদাৰক কৰিব, তেওঁলোকৰ যাতে কথা আপোনালোকে মানি চলে আৰু আপোনালোকে অধিৱেশনখন সৰ্বাংগ সুন্দৰ হোৱাত সকলো নীতি নিয়ম মানি চলি সুশৃংখলভাৱে যোৰহাট জিলাৰ গৰিমা অটুট ৰাখিব বুলি আশাৰে আমাৰ হ'ব পৰা ভুল ভ্ৰান্তিৰ বাবে আমি ক্ষমা বিচাৰি সেৱা জনালোঁ। কৃষ্ণ জয় গুৰু শংকৰ। যাতে আমি নিজে সুস্থ থাকি নিজৰ স্বাস্থ্যৰ যতন লৈ যাতে আমি সকলোখিনি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ, সুচাৰুৰূপে চলাই নিব পাৰোঁ, সেই ক্ষেত্ৰত আমি গুৰুত্ব দিম বুলি আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হওঁ। আমি আশা কৰিছোঁ সকলোৰে ত্যাগ কষ্ট আৰু সহায় সহযোগিতাৰ জৰিয়তে আমাৰ এই অধিৱেশন ভাগি 94 সংখ্যক যেতিয়া আমি আঞ্চলিক ৱাইজ কৰিছোঁ, প্ৰাথমিক ৱাইজ কৰিছোঁ, আকৌ আমাৰ জিলা শাখা ভাগে ভাগে থাকিব। যদি আমি কওঁ যে মোক 10জন সেৱক লাগে নকাছাৰী আঞ্চলিকৰ, যদি নকাছাৰী বিভিন্ন জেগাত যদি সিঁচৰিত হৈ থাকে, তেতিয়া তেওঁলোকে ক'ত বিচাৰি পাব? গতিকে মই জিলা অধিনায়কসকলক, আঞ্চলিক অধিনায়কসকলক কৈছোঁ, ইয়াৰ পিছতে আমি মোক ফোন নাম্বাৰসমূহ নতুনকৈ কিছুমান আহিছে নিশ্চয় অধিনায়ক, ফোন নাম্বাৰসমূহ মোক দিব। ইয়াতে সঘনাই যোগাযোগ থাকিব। আৰু আঞ্চলিক অধিনায়কসকল, সেৱা বাহিনীৰ পৰিচালক সমিতিৰ বিষয়ববীয়াসকল আৰু যিসকল আমাৰ প্ৰাক্তন বিষয়ববীয়াসকল আৰু বৰ্তমানৰ যি সদস্যসকল খুব সঘনাই আমাৰ লগত যোগাযোগ হৈ থাকিব লাগিব। তেওঁলোকৰ কাৰণে আমি এই ৰুমটো ঠিক কৰিছোঁ। যিসকল আমাৰ বিষয়ববীয়াসকল আছে আমি তাত থাকিম। আপোনালোকে নাভাবিব যে আমাৰ বিষয়ববীয়াসকল এক্সট্ৰাকৈ থাকে, বেলেগকৈ থাকে, কাৰ্পেটত থাকে, আমুকত থাকে। সেইবোৰ সাধাৰণ মনলৈ আহে, মানে আমাৰ মনলৈ আহিছিলে আগতে। এই দায়িত্বটো থাকিলে অকণমান স্পেচিয়েল পায় নেকি, আমুক নেকি, তামুক নেকি, সেইবোৰ থাকেই। সেইটো আচলতে তেনেকুৱা নহয়। দায়িত্বখিনি তেওঁলোকৰ এখন পৰিকল্পনা নাথাকিব জানো? তেওঁলোকৰ সময়মতে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে তেওঁলোকে আছুতীয়াকৈ অকণমান থাকিবই লাগিব। আপোনালোকৰ মাজত যেতিয়া আমি থাকোঁ হুলস্থুল হুলস্থুলত, তেতিয়া আমি আপোনালোকেও অশান্তি হ'ব, আমাৰো অশান্তি হ'ব, নহয়নে? যে পৰিকল্পনা কৰিবলৈ আমি একৰখীয়াকৈ থাকি কাইলৈ দিনটো কি কৰিম, ৰাতিপুৱা বা কি কৰিম, সেইখিনি প্লেন প্ৰগ্ৰেছ কৰিবলৈ আপোনাক এতিয়া আহোবজাত শুই যাব। আমিতো আহোবজাত শুব নোৱাৰোঁ। আমি 3টা 4টা বাজিব, বিভিন্ন চাবকৈ লাগিব আগফালে কাম হোৱা নাই, কাইলৈ ৰন্ধনৰ কাৰণে ব্যৱস্থা আছে নাই, চাহ খাবলৈ পানী আছে নাই, সেইখিনি কোনে দায়িত্ব ল'ব? যিসকল আঞ্চলিক অধিনায়ক আছে, যিসকল আমাৰ কেন্দ্ৰীয় সদস্যসকল আছে, সেইসকলে ল'ব। গতিকে সেইকাৰণে আমাৰ আছুতীয়াকৈ ৰখা হয়, আছুতীয়াকৈ কিছুমান আলোচনা বিলোচনা কৰিবৰ কাৰণে তেনেকুৱা কৰা হয়। গতিকে আপোনালোকক আমি সময়টো বেছিয়ে ল'লোঁ। এইখিনিকে কথা, আপোনালোকেও সঘনাই যোগাযোগ কৰিব। কিবা যদি অসুবিধা পায় প্ৰথম ঘৰলৈ ফোনটো নকৰিব। আজিৰ পৰা কৰিব নি কওক? ঘৰলৈ ফোনটো কৰিব নেকি? ডাঙৰকৈ কওক। অত্যন্ত কিবা গা বেয়া হ'লে, কিবা হ'লে আপোনালোকে আমাক জনাব, সেইটো অধিনায়কক জনাব। প্ৰথম অসুবিধাটো অধিনায়কক ক'ব, অধিনায়কে আমাক ক'ব। আৰু অধিনায়কে যদি শুনা নাই, কোৱা নাই, তেতিয়াহ'লে আমাৰ ৰঞ্জিত বৰা আছে, নিৰঞ্জন বৰা আছে, তেখেতক ক'ব। পটককৈ ঘৰলৈ ফোন কৰি দিলে চিন্তা হয় নহয়। আজি নতুনকৈ 70% ল'ৰা ছোৱালী আহিছে, হয়নে? একদম সৰু সৰু ল'ৰা ছোৱালী আহিছে। অকলে কাৰোবাক ছোৱালীজনীক আজিকালি পঠিয়াই দিবলৈ ভয় কৰে, হয় নাই? কিমান চাগে তোমালোক মানে ঘৰত যুঁজি আহিছা কিছুমান, যে মই যামেই, আমুক যাব, মই যামেই, মই যাবই লাগিব, নগ'লে নহ'ব। কিমান চাগে ঘৰত কুটুই আহিছা তোমালোক, নহয় জানো? গতিকে ল'ৰাখিনিৰ কথা নকওঁ বাৰু, ল'ৰাখিনি মন গ'লে গুচি আহে, মন গ'লে থাকি যায়। কিন্তু ছোৱালীখিনিৰ ক্ষেত্ৰত কৈছোঁ, সেৱিকাসকলৰ কথাত কৈছোঁ যে তোমালোকে বহুত কষ্ট কৰি আহিছা, গতিকে তোমালোকে দায়িত্বটো বেছি। আৰু মই জানো যে সেৱকসকলতকৈ কিন্তু সঁচা কথা সেৱিকাসকলৰ ধৈৰ্য শক্তিটো বেছি। আৰু প্ৰথম সেৱকসকলৰ ধৈৰ্যত পৰীক্ষাটো পাছ হৈছে কেলৈ, যে 6 বজাৰ পৰা আহি 10:30 বজালৈকে আপোনালোক এতিয়া এনেকৈ ৰৈ থাকিব পাৰিছে, হয়নে? গতিকে সেই প্ৰথম যিটো আমাৰ প্ৰশিক্ষণ ইতিমধ্যে হৈ গৈছে, প্ৰথম যিটো আমাৰ